Hey guys, আজিৰ ভিডিঅ'টো স্পেচিয়েলি ফৰ কিডছ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে গোলাপ ফুল আঁকি খুবেই ভাল পায় আৰু অতি সহজে এবাৰো নুমুচাকে 2-3 মিনিটৰ ভিতৰত কেনেদৰে গোলাপ এপাহ আঁকিব পাৰি মই আজিৰ ভিডিঅ'টোত তাকেই দেখুৱাম তো ভিডিঅ'টো শেষলৈ চাব। এনেদৰে অতি সহজে অতি কম সময়ৰ ভিতৰতে গোলাপ ফুল পা আঁকিব পাৰি আৰু মোৰ হবিয়ে হয় ছবি অঁকাটো মই এনেদৰে ছবি আঁকি খুবেই ভাল পাওঁ আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু গোলাপ ফুলপা কেনেকুৱা হৈছে জনাবচোন। এইবাৰ সম্পূৰ্ণকৈ ফুলি থকা গোলাপ আঁকিছিলোঁ। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। আজিলৈ ইয়াতেই সামৰিছোঁ।